হেল্ল' এভৰিৱান, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি বনাব ওলাইছোঁ মই আমাৰ অসমীয়া থলুৱা খাদ্য কল পচলা। মই খাই বিৰাটেই ভাল পাওঁ আৰু এনেদৰে আনি ধুনীয়াকৈ কাটি লৈছোঁ। আৰু এইফালে কেৰাহীত তেল দিলোঁ, কেৰাহী গৰম হৈ গৈছে। প্ৰথমতে পিঁয়াজ, আদা নহৰু আৰু পাঁচফোৰণ আৰু শুকান জলকীয়া দুটা, এইখিনি অকণমান ফ্ৰাই কৰি লোৱাৰ পিছত এই কল পচলাখিনি দি দিলোঁ, কাটি থোৱা কল পচলাখিনি। তাৰপিছত দালি ধুই থৈছিলোঁ, মচুৰৰ দালি, তাৰপিছত সেইখিনিও একেলগে এড কৰি দিলোঁ। আকৌ গোটেইখিনি একেলগে ভাজিলোঁ, তাৰপিছত হালধি আৰু নিমখ দি দিলোঁ। মই হ'লে এনেদৰে বনাওঁ, আপোনালোকে কেনেদৰে বনাই জনাবচোন। আৰু এতিয়া মই দিলোঁ জিৰা আৰু জালুকৰ গুড়ি, তাৰপিছত আৰু অকণমান ভাজিলোঁ এইখিনি। আৰু এতিয়া দিলোঁ অকণমান গৰম পানী। মোৰ অলপ পানী দিওঁতে বেছিয়ে হ'ল, ইয়াতকৈ অকণমান কমাই দিব লাগে। যি নহওক এইখিনি সিজিবলৈ দিলোঁ আৰু 5 মিনিটমান থকাৰ পিছত ধুনীয়াকৈ গোটেইখিনি সিজি গ'ল আৰু খাবলৈ বিৰাটেই টেষ্টি হৈছে। আৰু মই এনেধৰণে বনালোঁ। আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। চাই কেনে পালে জনাব। আজিলৈ এৰিছোঁ, বাই বাই।